সংঘর্ষ হল আগ্রাবাদ দিনতে ভাই ককায়ৰ মাজত হত্যা হল ভাতৃঘাতী সংঘর্ষ হল এই দিনটো আমি আকৌ আনিব নোৱাৰি এই কাৰণে আমি শান্তিৰ বাতাবৰণটো আনিব লাগে আপোনালোকে PMAY ঘৰ পোৱা নাই PMAY ঘৰ আমি সবকৈ দিবলৈ চেষ্টা কৰিম যিবিলাক বনা অঞ্চলত বসবাস কৰে ঘৰ পোৱা নাই মাটি আসান্দিয়াও কোনো বাহিৰা শক্তিয়া বদলেনखौ दखल खालामनो हाया जों दखल खालामनो होआ मालाबाबो जों जुजिगोन थैथां अहाय नोंथांमोना जोंखौ मदद होनांगौ थरगुआबो बिजेपियाव हाबनानै दा इलेक्सन गेलेदों BPF नि 3-4 भोटखौ बोखाबाय बियो थरगुआ महेश्वरा आगोलावनो जेनखाबाय आरो जोंनि हारिमुआ गोसारबाय जापाननि सासे हिनजावा फैनानै बर' दखना गानै गानै बर' गामि गामि दालां मोनसेनि नामावनो खेबथाम खेबब्रै थाखा बख'नानै जानाय दालाङाबो जाया नाथाय प्रमद बर'नि दिनाव मोनसे जोंनि ओनसोलनिफ्राय सोरबा हलिचरन नार्जारी मनबीर बसुमतारी गोगोमसार बसुमतारी अपर्णा नार्जारी नाय बर' गाঁৱত যদি স্কুল ভাল হৈছে আদিবাসী গাঁৱতো স্কুল ভাল হ'ব লাগে খোৱা পানী পাব লাগে নির্বাচন দিন চমু চাপি আহি আছে এইকাৰণে ফাইট বিলাক অলপ বেছি টাইট বা টাফ হৈ আছে সবে মানে খুব জোৰ লগাই আছে মই যেটো পাঁচনৈ চেৰপাঙৰ পৰা সংকোচলৈকে ঘূৰি চাইছো পবতজৰালৈকে আৰু যেটো এটা পৰিবেশ দেখিছো এইটো হাৱাটো UPPLৰ পক্ষতে আহিছে আৰম্ভণিত UPPLৰ যেটো ঢৌ উঠিছিলে ইয়াত বিভিন্ন দলৰ যিখিনি বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ কাৰণে অলপমান বেহত নোহোৱা নহয় অলপমান হৈছে আমিও অলপ চ্যালেঞ্জৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু আজিৰ দিনত যেহেতু যিমান দিন চমু চাপি আহে ফিক্সাৰটো ক্লিয়াৰ হৈ যায় কোনটো জিকিব কোনটো নিজিকিব এইটো এটা অংক কৰিব পৰা অৱস্থা হৈ যায় তো কালি পৰহি মানত আমি এটা অংক উলিয়াই দিব পাৰিম কিন্তু আজিৰ দিনতো আমি ক্লিয়াৰ মেজৰিটি পাই পেলাই UPPL অকলে চৰকাৰ গঠন কৰিব পৰা এটা পৰিবেশ আহি আছে নিৰ্বাচনৰ পিছত ৰাজনৈতিক এটা স্ট্ৰেটেজি হিচাপে কৌশল হিচাপে আমি কোনফালে যাব লাগে কি কৰিম এইটো অলপমান ইলেকশনৰ পিছত আমি চিন্তা কৰিম কিন্তু বৰ্তমান UPPL অকলে চৰকাৰ গঠন কৰিব পৰা এটা পৰিবেশ আমি দেখিবলৈ পাইছো কাৰণে নিৰ্বাচনী প্ৰচাৰ চলে মুখ্যমন্ত্ৰী কিবা এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন চাওক আমাৰ UPPLৰ এটা পৰিয়াল এটা সেন্সাস হৈছে মানে আজি ব্যক্তিয়ে মেম্বাৰ হোৱা নাই পৰিয়ালে মেম্বাৰ হৈছে আমাৰ UPPL এভাৰেজ 7,500 পৰা 8,000 UPPL পৰিয়াল আছে আৰু এইটো যদি হিসাব কৰা যায় যে তিনিটা এভাৰেজ ভোটত যদি হিসাব কৰা যায় তো 8,000 যদি হয় 24,000 ভোট হৈ যায় 7,000 যদি 21,000 হৈ যায় তো কচুগাঁৱত জিকিবৰ কাৰণে ইমান ভোটৰ প্ৰয়োজন নহয় বাকি বিজেপিৰ এটা এভাৰেজ ভোট আছে আজি যদি মহেশ্বৰ বসুমতাৰীয়ে যদি BPFৰ পৰা বিজেপি জয়েন কৰিছে মই যদি অলপ ধৰি লওঁ যে 3,000 মান BPFৰ ভোটটো তেওঁ যদি লৈ গৈছে লগত এতিয়া 6-7,000 বিজেপিৰ বেছ ভোট আছে যোগ কৰিলে 10,000 আহি যাব আৰটো বেছি নহয় আৰু আনফালে দি যি BPF সেকেন্ড পজিশন পাইছিল হাগ্ৰামা মহিলাৰী তেখেতসকলৰ 3,000 বা 3,500 ভোটটো মাইনাস হৈ গল মহেশ্বৰে কেণ্ডিডেট হোৱাৰ কাৰণে আজি কচুগাঁৱত মহেশ্বৰো জিকিব নোৱাৰে ৰবিৰাম নাৰ্জাৰীও জিকিব নোৱাৰে উকিল মছাৰী জিকিব কাৰণ মানুহৰ মনত আজি এটা প্ৰশ্ন হৈছে 15টা বছৰত হাগ্ৰামা মহিলাৰীক কোনো এটা বাধা নিদিয়াকে কংগ্ৰেছ বা বিজেপিয়ে চৰকাৰ চলাবলৈ দিছে সুযোগ এটা দিছিল কিন্তু ইমান শান্তি আনিলে জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিব পাৰিলে উন্নয়নৰ ধাৰা চলি আছে প্ৰধানমন্ত্ৰীয়ে প্ৰমোদ বড়োৰ নাম লৈ পেলাই প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীয়েও 7 দিন মান আগত প্ৰমোদ বড়োৰে প্ৰশংসা কৰিছে ইলেকশন বুলি তেওঁ আজি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত UPPL বা প্ৰমোদ বড়ো দ্বিতীয় কাৰ্যকালৰ বাবে এটা ক্ষমতাটো দি পেলাই কাম কৰিবলৈ কিয় সুযোগ দিব নোৱাৰে এইটো বিটিয়াৰবাসী ৰাইজ জাতি জনগোষ্ঠী সকলোৱে এটা প্ৰশ্ন কৰিছে এইটো হল বিবেক বিটিয়াৰবাসী ৰাইজৰ বিবেক
এই বিবেকটোৱে মানে পলিটিকেল মেণ্ডেট হ'বলৈ গৈ আছে হাগ্ৰামাৰ মহিলাৰী আজি দুয়োফালে এটা সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে আজি তেওঁ কংগ্ৰেছৰ লগতো ভাল এটা সম্পৰ্ক ৰাখি আছে আৰু ইফালে বিজেপিৰ লগতো পুৰণা এটা বন্ধুত্ব আছে যে একেলগে তেওঁলোকে গভৰ্ণমেণ্ট চলাইছিলে আৰু চবেই নহয় পাৰ্টি হিচাপে নহয় কিন্তু বিজেপিৰে কেইজনমান বেগম নেতাৰ লগত হাগ্ৰামাৰ মহিলাৰী এটা সম্পৰ্ক সদায় আছে এইবুলি মই ভাবা নাই যে ৰাজনীতিত এই বন্ধুত্ব সদায় মানে এটা সহায়ক হ'ব যিয়ে নহওক আমি UPPL অকলে খেলি আছো একেলি যুঁজি আছো আৰু আমাৰ প্ৰত্যেকটো সমষ্টিত 7,000ৰ পৰা 8,000 পৰিয়াল মেম্বাৰশ্বিপ মানে ড্ৰাইভ মানে ৰিক্ৰুইট হৈ গ'ল ৰেজিষ্টাৰ হৈ গ'ল এইকাৰণে এভাৰেজ ভোটটো আমাৰ চবতকৈ বেছি কাৰণে 25টা পৰা 27টা সিট পোৱাটো কোনো মানে আচৰিত হ'ব লগা নাই কিন্তু মিনিমামত কিবা কাৰণত যদি 25-26টা আমি নাপাওঁ তেতিয়াও যদি 22টা 23টাটো আহাটো আমি ধৰি ল'ব পাৰোঁ ইয়াত এটা একৰ্ড ইমপ্লিমেণ্টেশ্যন এটা ডাঙৰ বিষয় আৰু শান্তিটো বহুত ডাঙৰ বিষয় শান্তি আৰু বাহিৰৰ পৰা অনা বস্তু নহয় কোনোবা ক'লেও এইটো মানুহে নামানে ইয়াৰে সুপুত্ৰ বা ইয়াৰে ব্যক্তি ইয়াৰে নেতা ইয়াৰ পৰা জন্ম হোৱা ৰাজনৈতিক দল তেওঁলোকে যদি শান্তি প্ৰচেষ্টাৰ ক্ষেত্ৰত যদি কাম নকৰে তেতিয়া শান্তি কোনেও আনিব নোৱাৰে এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বতে শান্তি আনিলে আজি NDFB অস্ত্ৰ সম্বৰণ কৰাৰ পিছতো কেইটামান গ্ৰুপ আকৌ পলাইছিলে জংঘললৈ এইবিলাকক বুজনি দি পেলাই আকৌ ঘূৰাই আনিলে প্ৰমোদ বড়ো তাৰ বাবে আজি BTC অঞ্চলত শান্তি সুনিশ্চিত হৈ গ'ল এই ডাঙৰ এটা বিষয় হয় শান্তি জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা এটা ক'ত পালোহেঁতেন আমি সেইকাৰণে ৰাইজে আজি শান্তিৰ বাবে ভোট দিব উন্নতিৰ বাবে ভোট দিব আৰু BTRৰ যিটো এটা একৰ্ড ইমপ্লিমেণ্টেশ্যন বিশেষকৈ বড়ো মানুহবিলাকে তাৰ ভিত্তিতে ভোট দিব